নমস্কাৰ বন্ধু বান্ধৱীসকল, অকণমান এনেই ওলাই আহিছোঁ। একেবাৰে আমাৰ গাঁৱৰ অলপ পৰিৱেশটো দেখুৱাই দিওঁ বোলো আপোনালোকক। এয়া চাওকচোন, ডাৱৰবিলাক ইমান ধুনীয়া লাগিছে নহয়। আকাশখন দেখি এনেই ভাল লাগিছে, তাকে বোলো আপোনালোকক অকণমান দেখুৱাই দিওঁ। এয়া পাছবেলাৰ দৃশ্য দেখিছেনে, ইমান ধুনীয়া ডাৱৰবিলাক দেখিবলৈ আকাশখন। তাতে সেউজীয়া সকলোখিনি সেউজীয়া হৈছে দেই, ভাল লাগিছে কিবা এটা। আপোনালোককো দেখুৱাওঁ। এনেই বেলি পৰো পৰো হৈছে আৰু তো আমাৰ ৰাস্তাটো বৰষুণ দিছিলে যে কালি, সেইটো কাৰণে অকণমান বেয়া হৈছে। এতিয়া যিহেতু খেতি কৰা সময় নহয় জানো, পানী পথাৰত ৰাস্তা কিনাৰতে এইপিনে আমাৰ ল'ৰা ছোৱালীকেইটা একেলগে মেলি আছে, খেল খেলি আছে। চাব দেই আপোনালোকে, তো বেলেগে আকাশখন ইমান ধুনীয়া লাগিছে নহয় জানো। চাওকচোন, ইমান ধুনীয়াকৈ খেলি আছে সিহঁতে, দেখি কিবা এটা মন লাগিলে। সিহঁতকো হেৰি কৰি থ'লোঁ আৰু ৰাখি থ'লোঁ। দেখিছেনে ইমান ফূৰ্তিৰে খেলিছে, দেখি কিবা এটা ভাল লাগিলে। তাকে বুলি সাঁচি থ'লোঁ অকণমান, ফোন ল'লোঁ দাদাহঁতে দেখুৱাই লৈ